Hello friends, welcome to RJ's Kitchen. আজি মই ভেন্দি ভাজিবলৈ ওলাইছো। এনেদৰে আপোনালোকেও খাই চাব। ভিডিওটো আপোনালোকে শেষলৈকে চাব। ইয়াৰ কাৰণে মই অলপ ভেন্দি এনেদৰে কাটি লম। জলকীয়া আৰু পিয়াজ, নহৰু কেইফুটামান আৰু সস অলপ লৈছোঁ। এতিয়া কেৰাহীখনত তেল গৰম হোৱাত মই পাঁচফোৰণ দি ল'ম। কাটি লোৱা নহৰু কেইফুটাও দি ল'ম। জলকীয়াখিনিও দি ল'ম। এতিয়া মই কাটি লোৱা ভেন্দিবোৰ দি অলপ ভাজি ল'ম। এতিয়া মই সোৱাদ অনুসাৰে নিমখ, হালধি দি লৈ ভালদৰে লৰাই ল'ম। মই অলপ পিছত পিঁয়াজখিনি যোগ কৰি ল'ম। এতিয়া পিঁয়াজখিনি দি ভালদৰে ভাজি ল'ম। পিঁয়াজ অলপ বেছিকৈ ব্যৱহাৰ কৰিছোঁ মই। এনেদৰে 5 মিনিটমান মই ভজাৰ পাছত এতিয়া চচখিনি দি ল'ম। চচখিনি দি বেছি সময় ভাজিবলগীয়া নহয়। মোৰ ভেন্দি ফ্ৰাই ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন, খুব টেষ্টি হয় খাবলৈ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।